হেল্ল' এভৰিৱান ৱেলকাম টু কুৱেশ্যনছ বেংক। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপৰ পৰা অসম টেটত আহিবলগীয়া অতি গুৰুত্বপূৰ্ণ কেইটামান MCQ টাইপৰ কুৱেশ্যন। যদি ভিডিঅ'টো চাই ভাল লাগে তেন্তে ভিডিঅ' শেষ হোৱাৰ পিছত লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু আপুনি যদি আমাৰ চেনেল প্ৰথমবাৰ আছে তেন্তে চেনেলটোক ছাবস্ক্ৰাইব কৰি ছাইডৰ বেল আইকনটো ক্লিক কৰি দিয়া, কাৰণ আমি এইদৰে ষ্টেট আৰু চেণ্ট্ৰেল লেভেলৰ চাকৰিৰ কাৰণে ভিডিঅ'বোৰ দি থাকিম। আহকচোন বাৰু পলম নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল Which region has the largest population? কোনখন অঞ্চলত জনসংখ্যা আটাইতকৈ বেছি? এনসার সি ইষ্ট এছিয়া অর্থাৎ পূব এছিয়াৰ জনসংখ্যাৰ ঘনত্ব আটাইতকৈ বেছি। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল Which continent has the largest population? কোনখন মহাদেশৰ জনসংখ্যা সৰ্বাধিক? এনসার সি এছিয়া মহাদেশৰ জনসংখ্যা সৰ্বাধিক। আমাৰ নেক্সট কুৱেশ্যনটো হ'ল What was the populations of Assam in 2011? 2011 চনত অসমৰ জনসংখ্যা কিমান আছিল? এনসার বি 3.12 কৰোৰ অৰ্থাৎ 3.12 কোটি আছিল 2011 চনত অসমৰ জনসংখ্যা। নেক্সট কুৱেশ্যনটো হ'ল Which of the following continents has no permanent human settlement? তলৰ উল্লেখ কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই? এনসার সি এণ্টাৰ্কটিকা বা কুমেৰুত মানুহৰ স্থায়ী বসতি নাই। নেক্সট কুৱেশ্যনটো হ'ল দ্য নম্বৰ অফ ভিলেজ ইন প্ৰেজেণ্ট ডে অফ আছাম। বৰ্তমান অসমত গাঁৱৰ সংখ্যা হ'ল এনসাৰ চি 25,590 খন হ'ল বৰ্তমান অসমৰ গাঁৱৰ সংখ্যা। নেক্সট কুৱেশ্যনটো হ'ল দ্য মেইন অকুপেশ্যনছ অফ ৰুৰেল এৰিয়া ইজ। গ্ৰাম্য বসতিৰ মূল ভিত্তি হ'ল এনসাৰ চি এগ্ৰিকালচাৰ বা কৃষি হ'ল গ্ৰাম্য বসতিৰ মূল বৃত্তি। নেক্সট কুৱেশ্যনটো হ'ল ইন আৰবান এৰিয়াছ দেন ইন ৰুৰেল এৰিয়াছ। গ্ৰাম্য অঞ্চলতকৈ নগৰ অঞ্চলত এনসাৰ বি পপুলেশ্যন ডেন্সিটি ইজ হাই বা জনসংখ্যা ঘনত্ব অধিক হয়। নেক্সট কুৱেশ্যনটো হ'ল হোৱাট পাৰ্চেণ্টেজ অফ পিপল ইন ইণ্ডিয়া লিভছ ইন ভিলেজ। ভাৰতৰ কিমান শতাংশ লোকে গাঁৱত বাস কৰে? এনসাৰ এ 70% লোকে গাঁৱত বাস কৰে। নেক্সট কুৱেশ্যনটো হ'ল দেয়াৰ ইজ এ প্লেচ হোয়াৰ দেয়াৰ ইজ এ লট অফ পিপল লিভিং। কোনো ঠাইত থুপকাই থকা বসতি হ'ল এনসাৰ বি চেণ্ট্ৰেলাইজড ছেটেলমেণ্ট অৰ্থাৎ কেন্দ্ৰীভূত বসতি বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল দ্য চ'ৰ্চ অফ কোল্ড ৱাটাৰ ইজ আজুৱেলি। সাধাৰণতে শীতল পানীৰ সোঁতৰ উৎপত্তি হয় এনসাৰ বি ইন দ্য ইকুৱাটৰিয়েল জোন অৰ্থাৎ নিৰক্ষীয় অঞ্চলত শীতল পানীৰ সোঁতৰ উৎপত্তি হয়। নেক্সট কুৱেশ্যনটো হ'ল টু ইচ এ ডে চে ৱাটাৰ ৰাইজেছ এণ্ড ফেলছ কোল্ড। দিনটোত দুবাৰ সাগৰৰ পানী উঠানমা কৰাকে কি বোলে? এনসাৰ বি জোৱাৰ এব অৰ্থাৎ জোৱাৰ বাটা বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল দ্য ৱাৰ্ড চুনামি মিনছ। চুনামি শব্দৰ অৰ্থ কি? এনসাৰ বি দ্য ৱেভছ অফ দ্য চে অৰ্থাৎ সাগৰৰ ঢেউ। নেক্সট কুৱেশ্যনটো হ'ল চুইমিং মাৰিন এনিমেলছ ইজ অৰ্থাৎ সাঁতুৰিব পৰা সাগৰীয় প্ৰাণীবোৰক কোৱা হয় এনসাৰ এ নেক্টন বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল দ্য ফাৰ্ষ্ট মেপ ৱাজ ড্ৰন অন দ্য বেচিছ অফ লংগিটুইড এণ্ড লেটিটুইড অৰ্থাৎ দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিল এনসাৰ বি টলেমিয়ে দ্ৰাঘিমাংশ আৰু অক্ষাংশৰ ভিত্তিত প্ৰথমতে মানচিত্ৰ অংকন কৰিছিল। নেক্সট কুৱেশ্যন 1 divided by 10,000 thus expressed the scale is অৰ্থাৎ 1 divided by 10,000 এনেদৰে প্ৰকাশ কৰা স্কেলবিধ হ'ল এনসাৰ এ স্পেচিফিক ফ্ৰেকশ্যন অৰ্থাৎ নিৰপেক্ষ ভগ্নাংশ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটো হ'ল
দ্য অল্ডেষ্ট মেপ ৰিকভাৰ্ড ইজ অৰ্থাৎ আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছিল এনচাৰ বি মেছপটেনিয়ামত আটাইতকৈ প্ৰাচীন মানচিত্ৰ উদ্ধাৰ হৈছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল হাউ মেনি ছেকেণ্ড শুড দ্য নেশ্যনেল এন্থাম অফ আৱাৰ কাউণ্ট্ৰি বি কমপ্লিটেড অৰ্থাৎ আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত কিমান ছেকেণ্ডৰ ভিতৰত শেষ কৰিব লাগে এনচাৰ বি 52 ছেকেণ্ড অৰ ভিতৰত আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত শেষ কৰিব লাগে নেক্সট কুৱেশ্যন দ্য কনষ্টিটিউশ্যনছ অফ ইণ্ডিয়া মেনশ্যনছ এ নম্বৰ অফ ডিউটিজ অৰ্থাৎ ভাৰতীয় সংবিধানৰ মুঠ কেইটা কৰ্তব্যৰ কথা উল্লেখ আছে এনচাৰ ডি 11টা কৰ্তব্যৰ বিষয়ে উল্লেখ আছে নেক্সট কুৱেশ্যনটো হ'ল হাউ লং ডিড ইট টেক টু ড্ৰাফ্ট দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন অৰ্থাৎ ভাৰতীয় সংবিধানখন ৰচনা কৰোঁতে কিমান সময় লাগিছিল এনচাৰ বি 2 years 11 month 18 days অৰ্থাৎ 2 বছৰ 11 মাহ আৰু 18 দিন লাগিছিল আমাৰ নেক্সট কুৱেশ্যনটো হ'ল দ্য হেড অফ এ ষ্টেট হু ইজ নট হেৰিডিটেৰী অৰ্থাৎ যি ৰাষ্ট্ৰৰ মুৰব্বী বংশানুক্ৰমে নহয় তাক কোৱা হয় এনচাৰ এ পিপলছ ৰিপাব্লিক অৰ্থাৎ গণৰাজ্য বুলি কোৱা হয় আমাৰ আজিৰ শেষৰ প্ৰশ্নটো হ'ল এ ষ্টেট হুইচ ইজ এ ফ্ৰী ফ্ৰম ফৰেন ৰুল অৰ্থাৎ যি ৰাষ্ট্ৰৰ বিদেশী শাসনৰ পৰা মুক্ত তাক কোৱা হয় এই প্ৰশ্নটো আপোনালোকৰ কাৰণে ৰাখিলোঁ ইয়াৰ উত্তৰ কমেণ্ট ছেকশ্যনত দিবলৈ চেষ্টা কৰিবা আৰু যদি আমাৰ ভিডিঅ'টো চাই ভাল লাগিছে তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিয়া আমাৰ ভিডিঅ'টো ইয়াত সমাপ্ত কৰিলোঁ ধন্যবাদ